ভাইবন্ধা চিনেমাখনত জুবিন গাৰ্গৰ কেৰেক্টাৰ প্লে কৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ এই লুকটো আপোনালোকে দেখিছেনে? এই লুকটো হৈছে এখন চিনেমাখনৰ নাম গুড বাই গুৰুজী। অসমৰ অতি ভিতৰুৱা আৰু পিছপৰুৱা এখন গাঁও হৈছে কিনকিনিয়া। পুৰণিকলীয়া অন্ধবিশ্বাস আৰু ভূত-প্ৰেতৰ কাহিনীত বিশ্বাস কৰা এই গাঁওখনৰ মানুহবোৰে নিজেও শিক্ষিত নহয় আৰু গাঁওখনৰ ল'ৰা-ছোৱালীবোৰকো শিক্ষিত হোৱাটো নিবিচাৰে। আৰু এই অন্ধবিশ্বাসে ভৰা গাঁওখনলৈ এদিন আহে এজন নতুন শিক্ষক। গাঁওখনত শিক্ষাৰ পোহৰ ইমানলৈকে পৰিছে য'ত স্কুল বুলি ক'লে আচলতে ল'ৰা-ছোৱালীবোৰে কেৱল বুজি পায় মধ্যাহ্ন ভোজন। স্কুলত কি কৰে? খানা খাবলৈ যায় আকৌ। এতিয়া খাবলৈও নিদিয়ে। আৰু সেই পুৰণিকলীয়া পিছপৰা গাঁওখনৰ ল'ৰা-ছোৱালীবোৰক ভূতৰ কথাৰ পৰা আঁতৰাই পুনৰ স্কুললৈ কিদৰে লৈ আহে সেই সংগ্ৰামৰ কাহিনীয়ে হৈছে গুড বাই গুৰুজী। গাঁওখনৰ সেই ছাত্ৰ-ছাত্ৰীসকলক পুনৰ স্কুললৈ আনিবলৈ গুৰুজীয়ে কিদৰে সংগ্ৰাম কৰিব লগা হয় বা ভূত-প্ৰেতৰ কাহিনী বা সেই অন্ধবিশ্বাসৰ আশ্ৰয় লৈ কিদৰে শিক্ষাৰ এক নতুন পদ্ধতি সৃষ্টি কৰি তেওঁ সেই গাঁওখনত শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হয় নে নহয় তাকে লৈ চিনেমাখনৰ কাহিনী আগবাঢ়িছে। মাষ্টৰৰ ভূতে কিবা বিচাৰে? মই জানো মাষ্টৰৰ ভূতে আমাৰ পৰা কি বিচাৰিছে। আৰু চিনেমাখনৰ পৰিচালকে প্ৰকাশ কৰা মতে এই চিনেমাখন হৈছে এনেদৰে গাঁৱে গাঁৱে জ্ঞানৰ পোহৰ বিলাই উঠি অহা প্ৰজন্মক শিক্ষিত কৰি তোলা শিক্ষকসকলৰ প্ৰতি এটা ট্ৰিবিউট। চিনেমাখনৰ আৰু এটা ভাল লগা কথা হৈছে যে প্ৰায় 500 বছৰ পুৰণি গুৰুজনাৰ কংসবধ ভাওনাৰ লগতে অসমৰ চহকী ভাওনা সংস্কৃতিক এই চিনেমাখনৰ কাহিনীটোৰ সৈতে সংযোগ কৰা হৈছে। আৰু এই কথাটোৱে আচলতে চিনেমাখন চাবলৈ মোক বেছিকৈ এক্সাইটেড কৰিছে। চিনেমাখনত পাৰ্থপ্ৰতিম হাজৰিকাৰ লগতে গাঁওখনৰ আটাইতকৈ শিক্ষিত যুৱতী কণপাহীৰ চৰিত্ৰত অভিনয় কৰিছে আইমী বৰুৱাই। সম্পূৰ্ণভাৱে গ্ৰাম্য পটভূমিত নিৰ্মাণ কৰা গুড বাই গুৰুজী চিনেমাখনত আমি এখন নিভাঁজ অসমীয়া গাঁও দেখিবলৈ পাম। NFDC আৰু চিনেক্ৰাফ্টৰ বেনাৰত নিৰ্মাণ কৰা চিনেমাখনৰ পৰিচালনা কৰিছে অৰুণজিৎ বৰাই। কাহিনী সঞ্জীৱ তিৱাৰী, লিখিছে অৰুণজিৎ বৰা আৰু মহৰ্ষি তুহিন কাশ্যপে। চিনেমাখনত সংগীত পৰিচালনা কৰিছে তৰালী শৰ্মাই। ইতিমধ্যে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল বহুকেইটা ফিল্ম ফেষ্টিভেলত এই চিনেমাখন প্ৰদৰ্শিত হৈছে। অন্ধবিশ্বাস ভূত-প্ৰেতেৰে ভৰা এখন সমাজত কিদৰে জ্ঞানৰ পোহৰ বিলাবলৈ এজন শিক্ষকে সংগ্ৰাম কৰিবলগীয়া হয় আৰু কি পদ্ধতি অৱলম্বন কৰি সেই ছাত্ৰ-ছাত্ৰীসকলক গাঁওখনৰ শিশুসকলক পুনৰ স্কুললৈ আনি প্ৰকৃত মানৱ সম্পদ গঢ়িবলৈ কৰা সংগ্ৰামৰ কাহিনী এই গুড বাই গুৰুজী। আৰু এই চিনেমাখন কেতিয়া ৰিলিজ কৰা হ'ব সেই বিষয়ে কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেণ্ট এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। চিনেমাখনৰ ট্ৰেইলাৰটো ইউটিউবত আছে, আপোনালোকে চাব পাৰিব। বাকী চিনেমাখনৰ বিষয়ে যদি নতুন কিবা আপডেট পাওঁ আপোনালোকক মই জনাই থাকিম, ফ'ল' কৰি দিব। আৰু আপোনালোকৰ যদি কিবা ভাল চিনেমাৰ ৰিকমেণ্ডেশ্যন আছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। থেংক ইউ। গাঁওখনৰ কাৰণে আপুনি আহি একদম আমাক উপকাৰ কৰি দিছে।